মানুহ এজনৰ ব্যস্ততাৰ অজুহাত। মানুহ এজনে কেতিয়া ব্যস্ততাৰ অজুহাত দেখুৱায় জানেনে? যেতিয়া নেকি মানুহজনক বেছিকৈ ভাল পোৱা যায়, যেতিয়া নেকি মানুহজনক বেছিকৈ মৰম কৰা যায়, যেতিয়া নেকি মানুহজনক বেছিকৈ কল SMS কৰা যায়। প্ৰথম অৱস্থাত কল SMS মৰম ভাল পোৱা সকলোবোৰ ঠিকে ঠাকেই চলি থাকে। লাহে লাহে সম্পৰ্কবোৰত আউল লাগিব ধৰে। মৰম ভাল পোৱাবোৰ ব্যস্ততাৰ অজুহাতলৈ ৰূপান্তৰ হয়, অভিমানবোৰ খঙলৈ ৰূপান্তৰ হয়। এনেকৈ সম্পৰ্কবোৰ নোহোৱা হৈ যায়, মাথো মনত ৰৈ যায় স্মৃতিবোৰ। ৱেল গাইজ, আপোনাক যদি কোনোবাই বেছিকৈ ভাল পায়, আপোনাক যদি কোনোবাই বেছিকৈ কল SMS কৰে, আপোনাক যদি বেছিকৈ কোনোবাই মিছ কৰে, তেনেহ'লে তেওঁক কেতিয়াও আপুনি অৱহেলা নকৰিব। আপোনালোকৰ সম্পৰ্কবোৰ সদায় ভালে থাকক।